নমস্কাৰ, আপুনি চাই আছে খেতিৰ দিহা। আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই। আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এয়া ক্ষুদ্ৰ প্ৰয়াস। আমি ইয়াত অসমত কৰিব পৰা সকলো খেতিৰ বিষয়ে এবিধ এবিধকৈ আলোচনা কৰিম। আজি আমি এই ভিডিঅ'টোত বিলাহী খেতিৰ ওপৰত আলোচনা কৰিম। জাত নিৰ্বাচনৰ ক্ষেত্ৰত পাঞ্জাৱ চুহাৰা, পাঞ্জাৱ কেশৰী, পুছা আৰ্লি, ডুৱাৰ্ফ, চিয়ক্স, পুছা ৰুবি, VC48-1, আৰ্কা আভা, আৰ্কা আলোক, BT1 আদি জাত আপোনালোকে বাছনি কৰিব পাৰে। বীজৰ পৰিমাণ প্ৰতি বিঘাত প্ৰায় 60 গ্ৰাম। সিঁচাৰ সময় অক্টোবৰ নৱেম্বৰ। ব্যৱধান 50 সেণ্টিমিটাৰ বাই 30 সেণ্টিমিটাৰ। সাৰ প্ৰয়োগ প্ৰতি বিঘাত 22 কেজি ইউৰিয়া, 50 কেজি ছুপাৰ আৰু 13 কেজি পটাছ লগতে 2 কুইণ্টল পচন সাৰ ব্যৱহাৰ কৰিব। উৎপাদন প্ৰতি বিঘাত 45 কুইণ্টল। শস্য ৰক্ষা। লেৰেলি যোৱা বেমাৰ। লেৰেলি যোৱা বেমাৰ দুই ধৰণে হয়, বেক্টেৰিয়াজনিত আৰু ভেঁকুৰজনিত। বেমাৰটো বেক্টেৰিয়াজনিত নে ভেঁকুৰজনিত জানিবলৈ হ'লে আক্ৰান্ত গছজোপাৰ ডাল এটি কাটি পৰিষ্কাৰ পানী পূৰ্ণ কাঁচৰ পাত্ৰ এটাত ডুবাই দিব। চাব যাতে কটা অংশ পাত্ৰৰ তলিত লাগি নাথাকে। এনেদৰে ডুবোৱাৰ অলপ সময় পিছতে যদি গাখীৰৰ দৰে পদাৰ্থ ওলাই আহে তেতিয়া বুজিব লাগিব যে গছজোপা বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈছে। বেক্টেৰিয়াজনিত ৰোগৰ বাবে 1% হাৰত ষ্ট্ৰেপ্টোমাইচিন প্ৰয়োগ কৰিব। তাৰোপৰি 10 লিটাৰ পানীত 1 গ্ৰাম আচাফটিকা বা হিং, 5 গ্ৰাম হালধিৰ গুড়ি মিহলাই মাটিডৰাত প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায়। কেতিয়াও সঘনাই এই বেমাৰ হৈ থকা মাটিডৰাত পৰৱৰ্তী শস্য হিচাপে বিলাহী, আলু, জলকীয়া আৰু বেঙেনা জাতীয় শস্যৰ খেতি কৰিব নালাগে। ইয়াৰ সলনি শস্যক্ৰমত মাহজাতীয় শস্য বা হালধি বা কবি জাতীয় শস্যৰ খেতি কৰিব লাগে। ভেঁকুৰজনিত ৰোগৰ ক্ষেত্ৰত প্ৰতি লিটাৰ পানীত 3 গ্ৰাম কেপ্টান মাটি তিতি যোৱাকৈ প্ৰয়োগ কৰিলে সুফল পোৱা যায়। বিলাহী খেতিৰ বাবে এইখিনিয়েই। যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।